নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এটি মোৰ নতুন মিনি ব্লগলৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজি প্ৰথমবাৰৰ বাবে দৌল উৎসৱ দেখাৰ সুবিধা হ'ল, কাৰণ আজি আমাৰ মা আৰু বৰমাহঁতৰ লগত আমিও নাম গাবলৈ সুবিধা এটা পালোঁ আৰু সেইবাবে আমি সকলোৱে আহিলোঁ আৰু প্ৰথমতে এয়া সেৱা কৰি ল'লোঁ ভগৱানৰ ওচৰত। তাৰপিছত আমি এইদৰে অপেক্ষা কৰি আছোঁ, আমাৰ পাল আহি পোৱা নাই আৰু ভয়ো লাগি আছিল অকণ কাৰণ প্ৰথমবাৰৰ বাবে এইদৰে গাবলৈ ওলাইছোঁ আৰু সকলোকে অলপ দেখুৱাই দিলোঁ। আৰু তাৰপিছত আমাৰ পাল পৰিল আৰু এয়া আমাৰ নামৰ কিছু দৃশ্য চাওক। তাৰপিছত এয়া আমি দুপৰীয়াৰ আহাৰ খালোঁ, খাই কিনে আমি ঘৰলৈ বুলি আহি থাকিলোঁ। আৰু আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব প্লিজ।